নমস্কাৰ মই দীপজ্যোতি এণ্ড আজি আপোনালোকৰ ওচৰত আহিছে এটা বিশেষ টপিক লৈ যেটো টপিক আপোনালোকে সদায় মানে শুনি থাকে ওচৰে বজৰে সবৰে মুখত শুনিয়ে থাকে সেইটো হৈছে আপোনাৰ মিডল ক্লাস আমি মিডল ক্লাস কিয় আমি মিডল ক্লাস আমি কও ওচৰে বজৰে সবকে কও যে আমি মিডল ক্লাস ব্যাকগ্ৰাউণ্ডৰ কিন্তু কিয় কও কিটা ভাবিছে কাৰণ আমি মিডল ক্লাসৰ ওপৰত আমি নাভাবোই কিটাও মিডল ক্লাস এটা আমি নিজে ভাবি লোৱা শ্ৰেণী কোনো আপোনাক দিয়া না যে তুমি মিডল ক্লাস হৈ থাকিব লাগিব তই মিডল ক্লাস হৈ থাকিব লাগিব কোনবা কয় নেকি নকয় আমি নিজে নিজকে ভাবিলে আমি এটা মিডল ক্লাস আমি ইয়াতকে বেছি আমাৰ ক্যাপাসিটি নাই আপুনি যদি ভাবিছে তো আপুনি obviously মিডল ক্লাস হ'ব তো এই মিডল ক্লাসটো কেনেকৈ আমাৰ গাৰ পৰা বা আমাৰ মনৰ পৰা এটো কেনেকৈ আতৰাম তো ইটোৰ ওপৰত আমি কথা পাতিম যে মিডল ক্লাস আমি কেনেকৈ আতৰাম নমস্কাৰ মই দীপজ্যোতি আজি কথা পাতিম মিডল ক্লাস কি আৰু মিডল ক্লাস আমি ব্যাকগ্ৰাউণ্ড কেনেকৈ আমি হটাব পাৰো তো মিডল ক্লাস ব্যাকগ্ৰাউণ্ড আমি একো কোনো ডাঙৰ কথা নহয় যে মিডল ক্লাস আপুনি মিডল ক্লাসৰ পৰা আপাৰ ক্লাসও যাব পাৰে তো সব মানে মিডল ক্লাসৰ পৰা আহে তো এই মিডল ক্লাসটো যাতে আমাৰ নেক্সট জেনাৰেশনলৈকে নাথাকে কাৰণ আমাৰ দেউতায়ো কৈছিল মিডল ক্লাস দেউতায়ো কয় মিডল ক্লাস আৰু ময়ো মিডল ক্লাস কৈ আছো আৰু আমাৰ নেক্সট জেনাৰেশনৰ যদি মিডল ক্লাসে কয় তো আপুনি কৰিলে কি হেতুৱে কথা তো এই মিডল ক্লাসটা আমি কেনেকৈ গুছাব পাৰো কাৰণ আমাৰ মাইন্ডসেটটো যেনেকৈ আছে তো তেনেকৈ আমাৰ শ্ৰেণীটো গঠিত হয় যেনেকৈ আপোনাৰ যদি মাইন্ডসেট যদি আপুনি যদি পঢ়ি শুনি যদি আপোনাৰ পঢ়াখিনি যদি আপুনি বেলেগ দেশত এপ্লাই কৰে যে আজি পঢ়িলো শুনিলো আজি ডিগ্ৰী এটা পালো ভাল ইঞ্জিনিয়াৰিং ডিগ্ৰী এটা পালো টপ ক্লাস ফার্স্ট ক্লাস পালো পাই কিনে আমি কোড গুছি গলো আমেৰিকাত ৰিসাৰ্চ কৰিব আমেৰিকাৰ কোম্পানীৰ কাৰণে জব কৰিব ডেভেলপমেন্ট ক'ত হ'ব ইণ্ডিয়াত নহয় আমেৰিকাত হ'ব তো যেতিয়া আপুনি বেলেগৰ কোম্পানীত জব কৰি বেলেগৰ দেশৰ ডেভেলপমেন্ট কৰিব তো আমাৰ দেশৰ আমাৰ মানুহৰ আপোনাৰ ডেভেলপমেন্ট কি হ'ব কিবা ভাবিছে আমি সুখী হও যে আমাৰ লৰাজন আমেৰিকাত পঢ়ি কিনে আমেৰিকাত চাকৰি কৰে ইণ্ডিয়াত পঢ়ি কিনে আমেৰিকাত চাকৰি কৰে আমি সুখী হও কিন্তু এটো দুখী হ'বলগীয়া যে আপুনি আপোনাৰ লৰাজন বেলেগৰ দেশৰ কাৰণে চাকৰি কৰি আছে আপোনাৰ নিজৰ দেশৰ কাৰণে কোনো একো কৰা নাই তো এটো আপুনি দুখ কৰিব লাগে কিন্তু আপুনি ফুৰ্তি কৰে তো এটো আপোনাৰ মেন্টালিটি তো ইয়াতে এটাই কথা ক'বলগীয়া যে আপুনি যদি পঢ়ি শুনি যদি আমাৰ দেশত যদি 100টা 200টা যদি ষ্টাৰ্টআপ গঠিত হয় যদি হাজাৰ হাজাৰ গুগল ইউটিউব বা মাইক্ৰোসফট এনেকুৱা কোম্পানী যদি আমাৰ অসমত ভাৰতত যদি গঠিত হয় তো আমাৰ ইয়াতে তেনেকুৱা ইঞ্জিনিয়াৰবোৰ নাথাকিব জানো তেনেকুৱা ইঞ্জিনিয়াৰবোৰে আমাৰ ইয়াতে চাকৰি নাপাব জানো obviously পাব তো সেইখিনি কথা যে আপোনাৰ দেশত কিয় চাকৰি নাই কাৰণ ইয়াতে ষ্টাৰ্টআপ নাই এই ষ্টাৰ্টআপটো কেনেকৈ বিল্ড হয় ষ্টাৰ্টআপ মাইন্ডসেট লাগে তো আপুনি বিজনেস কৰিব বা বিজনেস কেনেকৈ ষ্টাৰ্ট কৰিব ষ্টাৰ্টআপ কেনেকৈ কৰিব এইখিনি যদি আপুনি নিহিকে তো আমাৰ দেশত বা অসমত আমাৰ ৰাজ্যত ষ্টাৰ্টআপ কেতিয়াও নাথাকে আৰু যিমানে ষ্টাৰ্টআপ নাথাকিব সিমানে আমাৰ ইয়াতে চাকৰিৰ সংখ্যা কমি যাব আৰু তেনেকৈ আমাৰ পৰা ভাল মেধাৱী ছাত্ৰসকল আপোনাৰ বাহিৰৰ দেশত পঢ়ি আছে ভাল পঢ়িব পৰা ভাল জানা শুনা যাৰ বহুত ভাল ভাল স্কিল আছে তেনেকুৱা লৰা ছোৱালীবোৰ আপোনাৰ বেলেগ দেশৰ কাৰণে কাম কৰি আছে বেলেগ দেশৰ ডেভেলপমেন্ট কৰি আছে তো এইখিনি যদি আমি ঠিক কৰিব লাগে তো আমাৰ মেইন কামটো হ'ব যে ইয়াতে ষ্টাৰ্টআপ কালচাৰ বিল্ড কৰিব লাগিব হাজাৰজন যদি বিজনেছমেন গঠিত হয় এনেকুৱা যদি হাজাৰজন ষ্টাৰ্টআপ কৰে আপোনাৰ ইঞ্জিনিয়াৰিং কৰিছে সফটওয়্যাৰ ডেভেলপমেন্ট শিকিছে আপুনি এটা এনেকুৱা এটা সফটওয়্যাৰ বনাওক যে আমাৰ সমাজৰ যিকোনো এটা প্ৰবলেম সলভ কৰে তো তেতিয়া কি হ'ব সেই ষ্টাৰ্টআপটো যেতিয়া আপোনাৰ ডাঙৰ কৰিব আপুনি যেতিয়া ইনভেষ্টমেন্ট পাব ডাঙৰ হ'ব তেতিয়া বহুত মানুহ যদি তাতে চাকৰি পাব তো তেতিয়া ভাৰতৰ মানে ভাৰততে কাম কৰিব পাৰিব আৰু ভাৰতৰ ডেভেলপমেন্ট হ'ব আৰু আমেৰিকাৰ পৰাও ভাল ইঞ্জিনিয়াৰ ভাৰতত কাম কৰিব আহিব তেতিয়া কি হ'ব বাহিৰৰ পইচা আমাৰ ভিতৰত সোমাব বাহিৰৰ মানুহ আমাৰ তাতে আহিব বাহিৰৰ মানুহে আমাৰ তাতে চাবলৈ আহিব তো এইখিনিয়ে কথা যে আমাৰ যেটা আপোনাৰ সফটওয়্যাৰ যেটা আপুনি বাহিৰৰ দেশত বেচিব তো বাহিৰৰ পইচা আমাৰ দেশত সোমাব তো আমাৰ কাৰেন্সি ডেভেলপমেন্ট হ'ব এনেকৈ আপোনাৰ আমাৰ ইকোনমি ওপৰত যাব তো আপোনাৰ যোনটো 5 ট্ৰিলিয়ন ইকোনমি তেতিয়া আপোনাৰ কি হ'ব যিমানে ইকোনমি বাঢ়ি যাব আপোনাৰ প্ৰত্যেকজন মানুহৰ ইনকাম বাঢ়ি যাব আৰু ইনকাম বাঢ়িলে ইকোনমি বাঢ়িব আপোনাৰ যোনটো পাৰ কেপিটা ইনকাম প্ৰত্যেকজন মানুহৰ যোনটো ইনকাম তো যেতিয়া ইনকাম বাঢ়ি যাব তেতিয়াই আপোনাৰ দেশৰ অৰ্থনৈতিক ডেভেলপমেন্ট হ'ব আৰু প্ৰত্যেকজন মানুহে এটা চাকৰি পাব
আৰু চাকৰি পোৱাৰ লগে লগে আপোনাৰ ইয়াতে ভিক্ষাৰী বা আপোনাৰ নিবনুৱাৰ সংখ্যা কমি যাব। তো এইখিনি আপোনাৰ মেইন কথা যে আপুনি মিডিল ক্লাছ কিয়, আপুনি ডেফলি নাভাবে যে আপুনি কেতিয়াও নাভাবে যে মই বিজনেছ এটা কৰিব লাগে। কাৰণ বিজনেছ নকৰাকৈ মানুহে কেতিয়াও এখন দেশৰ বা এখন ৰাজ্যৰ কেতিয়াও ডেভেলপমেণ্ট নহয়। এখন দেশৰ ডেভেলপমেণ্টৰ কাৰণে আপোনাৰ তাতে ভাল বিজনেছমেন লাগিবই, ভাল ষ্টাৰ্টআপ লাগিবই। আপোনাৰ ষ্টাৰ্টআপ নোহোৱাকৈ কেতিয়াও এখন দেশ নচলে। ৰাতিপুৱা উঠাৰ পৰা ৰাতি শোৱালৈকে যিমানবোৰ প্ৰডাক্ট আমি ব্যৱহাৰ কৰোঁ, যিমানবোৰ ৰাতিপুৱা উঠাৰ পিছত কলগেট, ৰাতি শোৱালৈকে যিমান যি ফাৰ্নিচাৰ, আমি ৰাতি যি শু, বিচনা, গাৰু, সকলোবোৰ আপোনাৰ কোনে বনায়? বিজনেছমেনে বনায়। যদি তেনেকুৱা বিজনেছমেনবোৰে ফাৰ্নিচাৰ এখন দোকানত যেতিয়া এজন টেলিকলাৰ আপোনাৰ যেতিয়া ফাৰ্নিচাৰৰ দোকানত এখন যেতিয়া আপোনাৰ ভাল ভাল কম্পিউটাৰ ডেভেলপ, আজিকালিতো সকলো ছফ্টৱেৰত কিনিব পাৰে। আপুনি ফাৰ্নিচাৰো আপুনি এমেজনত পাব, আপুনি ফাৰ্নিচাৰ অনলাইনত বিকিব পাৰিব। তো অনলাইনত যেতিয়া আপোনাৰ ডেভেলপমেণ্টৰ মানুহবিলাকে চাকৰি পাব, ছফ্টৱেৰ ডেভেলপমেণ্টৰ আপোনাৰ দোকানৰ কাৰণে ছফ্টৱেৰ ডেভেলপমেণ্ট কৰিব, আপোনাৰ দোকানৰ কাৰণে ৱেবছাইট ডেভেলপমেণ্ট কৰিব, আপোনাৰ দোকানৰ কাৰণে মাৰ্কেটিং কৰিব। তো তেতিয়া কি হ'ব? আমাৰ দেশৰ ডেভেলপমেণ্ট হ'ব আৰু আপোনাৰ যোনটো মিডিল ক্লাছ, এই মিডিল ক্লাছটো গুচি যাব। কেনেকৈ গুচি যাব? আপুনি এনেকুৱা এটা প্ৰডাক্ট বনাব পাৰে যিটো প্ৰডাক্টে আপোনাৰ 1000জন মানুহৰ 10,000জন মানুহৰ প্ৰব্লেম ছল্ভ কৰি আছে। যেনেকৈ আমাৰ অসমত বৰ্তমান 5 কৰ'ৰ এভাৰেজ এটা ধৰি ল'লে আপোনাৰ 5 কৰ'ৰ জনসংখ্যা। এই 5 কৰ'ৰ জনসংখ্যাৰ কাৰণে যদি আপুনি যদি 1 টকীয়া যদি এটা চকলেটো বনায়, সেই 1 টকীয়া চকলেটটো যদি আপুনি 5 কৰ'ৰ মানুহক যদি আপুনি দিব পাৰে, তো আপোনাৰ হাতত 1 টকাকৈ 5 কৰ'ৰ টকা আহি যাব। আৰু যদি তাৰে মেনুফেকচাৰিং কষ্ট যদি আপোনাৰ 1 কৰ'ৰ আছিল, সেই 1 কৰ'ৰটো গুচাই দিয়াৰ লগে লগে আপোনাৰ 4 কৰ'ৰটো আপোনাৰ প্ৰফিট মাৰ্জিন। তো আপোনাৰ চাওক যে আপুনি কৰ'ৰপতি হোৱাৰ কাৰণে আপোনাৰ 4 কৰ'ৰটো কেনেকৈ আহিল? জাষ্ট এটা চকলেট, সেই চকলেটটোৱে আপোনাক গোটেই অসমৰ মাজত বিক্ৰী কৰাৰ লগে লগে আপুনি যেতিয়া বিক্ৰী কৰাৰ লগে লগে আপুনি 5 কৰ'ৰ এটা সাধাৰণ এমাউণ্ট নহয়। তো 5 কৰ'ৰ এটা পালে, তো তাৰ পৰা আপোনাৰ 1 কৰ'ৰ আপোনাৰ মেনুফেকচাৰিং কষ্ট আছিলে, আৰু আপোনাৰ আৰু 1 কৰ'ৰ ধৰি দিলে আপোনাৰ ডিষ্ট্ৰিবিউশ্যনত গুচি গ'ল। তো আপোনাৰ হাতত 3 কৰ'ৰ থাকিলে, তো 3 কৰ'ৰৰ নেক্সট বিজনেছ এটা আপুনি ডেভেলপমেণ্ট কৰিব পাৰিব। তো চাওক এনেকুৱা কি বস্তু বনাব পাৰে যিটোৱে আপোনাৰ গোটেই দেশৰ প্ৰব্লেম ছল্ভ কৰে। কি টেষ্ট, কি বস্তু, খোৱা বস্তু হ'ব পাৰে যে আপোনাৰ নতুন টেষ্ট এটা আছে, নতুন ভাল এটা বস্তু, যিকোনো খোৱা বস্তু হ'ব পাৰে, যিকোনো এটা ছফ্টৱেৰ হ'ব পাৰে, যিকোনো এটা আপোনাৰ কোৰ্চ হ'ব পাৰে, যিকোনো এটা আপোনাৰ বস্তু হ'ব পাৰে, মোবাইল হ'ব পাৰে, ইলেক্ট্ৰনিক বস্তু হ'ব পাৰে। তো এনেকুৱা কি বস্তু আপুনি বনাব পাৰে যেতিয়া মাৰ্কেটৰ মানুহৰ প্ৰব্লেম ছল্ভ কৰি আছে, আৰু এনেকুৱা এটা বস্তু বনাই দিয়ক যাতে সকলোৰে প্ৰব্লেম ছল্ভ কৰে। আৰু তেতিয়া আপুনি কি হ'ব যে সেই চলিউশ্যনটোৰে আপুনি গোটেই দেশৰ মাজত ব্যৱহাৰ কৰিব। আৰু আপোনাৰ হাতত যে বিজনেছ বস্তুটো কোনো এটা ডাঙৰ বস্তু নহয়। এইটো বিজনেছ কেনেকৈ হয়? এটা প্ৰব্লেম ছল্ভ কৰিলে বিজনেছ বা ষ্টাৰ্টআপৰ আৰম্ভ হয়। তো এইটোৱে যে আপুনি অনলাইন পে'মেণ্ট কৰিছিল, আগতে হাতে পে'মেণ্ট কৰিছিল, কিন্তু আজিকালি অনলাইন পে'মেণ্ট হয়। কিয়? কাৰণ অনলাইন পে'মেণ্টত আপোনাৰ এটা যদি খুচুৰা পইচাও যদি আপুনি এটা দিব লাগে 1 টকা এটা, যদি খুচুৰা নাথাকিলে আগৰ মানুহজনৰ, তো তেতিয়া আপোনাৰ প্ৰব্লেম হৈ যায়। এতিয়া অনলাইনত আপুনি 11 টকা মাৰি দিয়ক, লিখি দিয়ক, আপুনি ডাইৰেক্ট গুচি যাব। 11 টকা আপুনি লিখি দিয়ক মোবাইলত, 2টা টিক ক্লিক কৰক, 1 তো আপোনাৰ 11 টকা গুচি যাব। কিন্তু আপোনাৰ যদি খুচুৰা নাই, তেতিয়া আপোনাৰ প্ৰব্লেম হৈ গ'ল হয়তো। এইটোৱে কথা যে অনলাইন পে'মেণ্টৰ প্ৰব্লেম ছল্ভ কৰি আছে অনলাইন পে'মেণ্টে। তো এনেকুৱা এটা প্ৰব্লেম ছলভিং প্ৰডাক্ট বনাওক যিটোৱে আপোনাৰ গোটেই দেশৰ বা গোটেই পৃথিৱীৰ প্ৰব্লেম ছল্ভ কৰে। আৰু পৃথিৱীৰ প্ৰব্লেম ছল্ভ কৰা মানে আপোনাৰ প্ৰব্লেম ছল্ভ। আপুনি কৈছিল মিডিল ক্লাছ, আৰু সেই মিডিল ক্লাছটো নাথাকে। কাৰণ 1 কৰ'ৰ টকা, 5 কৰ'ৰ টকা যেতিয়া আপোনাৰ লগত থাকিব, তো আপুনি অভিয়াছলি সেই বস্তুটো যেতিয়া 1 কৰ'ৰ পৰা 2 কৰ'ৰ, 2 কৰ'ৰ পৰা 3 কৰ'ৰ কেনেকৈ বনায় সেইখিনি বস্তু আপুনি শিকি ল'ব। তাৰ পৰা আপুনি ষ্টক মাৰ্কেট শিকিব বা এনেকৈ বহুত কিবা কিবি শিকিব, আৰু আপোনাৰ বিজনেছ ডেভেলপমেণ্ট হ'ব, লগতে মাইণ্ডৰ ডেভেলপমেণ্ট হ'ব। তো এনেকৈ আপুনি গ্ৰ'থ কৰিব, আৰু আপোনাৰ যোনটো মিডিল ক্লাছ বেকগ্ৰাউণ্ড বুলি কয় সেইটো আপোনাৰ নাথাকিব। তো এইখিনিয়ে যে আপোনাৰ মাইণ্ডছেট আৰু আপোনাৰ নলেজে আপোনাক আগুৱাই লৈ যাব। তো সেইকাৰণে মেক্সিমাম কিতাপ পঢ়ক। বাকী আৰু আপোনাৰ কথা, আপুনি কেনেকৈ ভাবে, মই এইখিনি আপোনাৰ মোৰ মনৰ এটা কথা যে মই কেনেকৈ ভাবোঁ। তো আপুনি কেনেকৈ ভাবে সেইটো আপোনাৰ কথা। বাকী আপোনাৰ ওপৰত ডিপেণ্ড কৰিব আপুনি কেনেকৈ ভাবিব পাৰে, বা আপুনি বিচাৰে নেকি, আপুনি নিবিচাৰিব পাৰে যে মিডিল ক্লাছতে থাকিব বিচাৰিব পাৰে। কাৰণ গোটেই জীৱন আপুনি ভাবে যে মোৰ এইখিনি কেপাচিটি, মই ইয়াতকৈ বেছি কৰিব নোৱাৰোঁ। তো তেতিয়াহ'লেতো আপোনাক আমি একো কৰিব নোৱাৰোঁ। তো এইখিনিয়ে কথা। তো থেংক ইউ ছ' মাছ। ভাল লাগিল যে মোৰ মনৰ কথাখিনি আপোনাৰ লগত শ্বেয়াৰ কৰিলোঁ।
বাকী একো নাই, ধন্যবাদ।